हेलो फ्रेंड्स मैं अनामिका अनामिकास रेसिपी लै आपनालोকক आदरणी जनाइছো। আজি मैं आपनालोকৰ কাৰণে কলডিলৰ रेसिपी এটা লৈ আহিছো। মোৰ रेसिपीটো হৈছে নাৰিকলৰ লগত কলডিল ভাজি। আশা কৰিছো रेसिपीটো আপোনালোকে ভাল পাব। তেন্তে বলক रेसिपीটো আৰম্ভ কৰো। নাৰিকলৰ লগত কলডিল ভাজি বনাবৰ কাৰণে এয়া কলডিল মিহিকৈ কুটি থৈছো। নাৰিকল ৰুকা সৰুকৈ টুকুৰা কৰি থোৱা এয়া সৰুকৈ টুকুৰা কৰি থোৱা আলু কাটি থৈছো। এয়া মিহিকৈ কুটা পিয়াজ এটা শুকান জলকীয়া আৰু এখিলা তেজপাত সৰুকৈ কুটি থোৱা নাৰিকল কেঁচা জলকীয়া 4টা এডোখৰ আদা কেইফুটামান নহৰু লৈছো। বাকি শুকান মছলাসমূহ বনাই যাওঁতে কৈ যাম। এতিয়া প্ৰথমতে কলডিলখিনি সিজাই লম। এইখিনি পানী একেবাৰে কমকৈ দিছো যাতে পানীখিনিও শু যাব আৰু কলডিলখিনিও সিজি উঠিব। ঢাকনি দি দিছো 10 মিনিট সময় এনেকৈ থৈ দিম। মাজতে অলপ লৰাই দিম। তাৰপিছত এই কলডিলখিনি চেঁচা হলে আমি পিছৰ ষ্টেপলৈ যাম। 10 মিনিট হৈ গৈছে। এয়া চাওক পানীও শু গৈছে কলডিলো সিজি উঠিছে। মোৰ 10 মিনিটতে কলডিল সিজিছে। আপোনালোকৰ হয়তো অলপ যদি প্ৰয়োজন হয় সময় বেছি লাগিলে আৰু অলপ সময় পানী দি সিজাই ল'ব। মোৰ ধুনীয়াকৈ সিজিছে। কলডিল কাটাৰ ওপৰত কথা। এইটো গেছ অফ কৰি দিলো। এয়া কেৰাহী গৰম হ'ব দিছিলো। কেৰাহীটো গৰম হৈছে। এতিয়া ইয়াত মই সৰিয়হৰ তেল দিম। তেলখিনি অলপ গৰম হ'ব দিম। তেল গৰম হৈছে। এতিয়া অভেন সিমত দিম। এই তেলত আধা চামুচ পাঁচফোৰণ দিলো। শুকান জলকীয়া অকণমান ফটাই দিলো। এটা তেজপাত এখিলা আৰু এই মিহিকৈ কুটি থোৱা পিঁয়াজখিনি দিছো। ইয়াত মজলীয়া আকাৰৰ পিঁয়াজ এটা আছে। একেলগে সৰুকৈ কুটি থোৱা আলুখিনিও দি দিম। এইখিনি অলপ ভাজি লম। এইখিনি ভাজি হয় মানে মই নহৰুখিনি পেষ্ট কৰি লম। এয়া মিক্সিৰ জাৰটোত এই নহৰু কেইফুটা দি দিলো। আদা এডোখৰ জলকীয়া 4টা এইখিনি পেষ্ট হৈ গ'ল। এতিয়া ইয়াত এয়া সৰুকৈ কুটি থোৱা নাৰিকলখিনি দিলো। ইয়াত 2 চামুচ এইখন চামুচেৰে 2 চামুচ আছে নাৰিকল। এবাৰ অভেন হাই কৰি দিছো। এতিয়া নহৰু আদা জলকীয়াৰ পেষ্টখিনি দি দিলো। হালধি দিলো। জিৰা গুড়ি 1 চামুচ। হালধি মই আধা চামুচ দিছো। ধনিয়া গুড়ি 1 চামুচ।
এতিয়া ইয়াত এয়া নাৰিকল ৰুকা দিম। তিনি চামুচ দিছো, চামুচখন ভৰ্তি কৰি দিছো। এবাৰ এই কলডিলখিনি দি দিম। সিজাই থোৱা কলডিলখিনি দিলো। এতিয়া ইয়াত অলপ পানী দিলো যাতে মছলাখিনি ভালকৈ মিক্স হৈ যায়। এনেকৈ 5 মিনিট সময় থম। অভেন মিডিয়াম ফ্লেমত থৈছো। 5 মিনিট হৈ গ'ল। ইয়াত এতিয়া নিমখ দিম। নিমখ এয়া এচামুচ ভৰ্তিকৈ দিয়া নাই, আধা চামুচতকৈ অলপ বেছি দিছোঁ। চেনি অকণমান, আধা চামুচ সৰু চামুচেৰে জালুকৰ গুড়ি, এবাৰ অভেন হাই কৰি দিলোঁ। ঘিউ এচামুচ দিলোঁ। ঢাকনিখন দি দিলোঁ। নাৰিকলৰ লগত কলডিল ভাজি তৈয়াৰ কৰি হৈ গ'ল। এতিয়া এয়া অভেন অফ কৰি দিলোঁ। 1 মিনিট থকাৰ পিছত পৰিৱেশন কৰি দিম। চাওক, নাৰিকলৰ লগত কলডিল ভাজি পৰিৱেশন কৰি দিছোঁ। দেখিবলৈ খুব ধুনীয়া হৈছে। ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো চোৱাৰ বাবে ধন্যবাদ।